ইস ভাই বন্ধুদের ঘৰত তো ইচ্ছাই না আছে বাট ইন্টারভিউ আলি ভাব তো ভাব কত ইন্টারভিউটা দিবলি হয়ে যাব আইডিয়া গুৱাহাটীত সিকিউরিটি গার্ডৰ জব এটা আছে তাতে ইন্টারভিউ দি দিলে হয়ে যাব তেন গুৱাহাটীতলে কেনেকৈ যাওঁ মোৰতো নিজে গাড়ী নাই আৰু তেনটো গুৱাহাটীতলে যাব নোৱাৰা দুনিয়াত টাকা মুখা ল'ব এই থেপলাকে লগ ধৰিব থেপলাকে লগ ধৰিব লাগবই মজা থেপলাৰ এখন গাড়ী আছে গাড়ীত উঠি যাম থেপলাক ক'ব যাব কথাটো সঁচাকৈ ভাবিব জান কালি হ'ব দিয়া কালি বিয়াখন হ'ব দিয়া জান থেপলা থেপলা হাও মোক কোনি মাতলাই হাও মানে কি কৰি আছ তাতে এই তোৰ লগত মোৰ এটা বহুত ইম্পৰ্টেণ্ট কাম আছে উঠচোন তই ঘুমি আছা দেখোন হাও কি কাম উঠচোন তই তোক মই কওঁ কৈ তেন কামটো কওঁ এই শুন তই মোৰ গাড়ীখন লৈ যাম হ'ব দে ইণ্টাৰভিউ দিব যাম এটা কথা কিন্তু তই মোক প্ৰশ্নগিলা কৈ দিবি দেই যোনে সোধে আৰু প্ৰশ্নগিলা হ'ব দে এইগিলা টেনশ্যন নকৰিবি মই আছোঁ না দে কালি 7টা বজাতে ওলবি আৰু সোনকালে যাম সোনকালে গুচি আহিম হ'ব না হ'ব দে কালি 7টা বজাত ওলাম মই এই যাওঁ দি এতিয়া যা যা তুই ইমান ভাল হৈ গ'ল মোক লগ ধৰি ইণ্টাৰভিউ দিবে ভালে হ'ল আৰু টিপল টিপল বৰষা পানী হাউকিয়ে তো পুৰা মুখখন ভূত পৰা ৰাতিপুৱা তাড়াতাড়ি কৰোঁতে মানে হাগাই নহ'ল সেইকাৰণে পেটটো এতিয়া তেৰ কৰি আছে এই একো নাই তাতে চেণ্টাৰত ভাবি দিবি ঠিকে কৈছে মন মাৰি লাভ নাই বাপৰে বাপ ইমান ডাঙৰ ইণ্টাৰভিউ চেণ্টাৰ পেটটো এতিয়া লাগছে কি তো ফুল হাগলে নাই তই হাগলো ৰ এতিয়া নাই পেটটো অলপ ভাল ভাল লাগছে যা পিছে ইণ্টাৰভিউটো দিকে যা ফাৰ্ষ্ট মই নেদাও তই দিকে হ'ব দি বাপা ময়ে যাওঁ যা নেক্সট ইয়েছ ছাৰ মই নেক্সট নামটো কচোন তোৰ ছাৰ মোৰ নাম মিষ্টাৰ টুবু বছা মিষ্টাৰ টিপু দে ক কি কোন টাকলা আহিলে কেনে দেখোন কি একো নহয় দি ইণ্টাৰভিউটো দিলে হৈ যাব তই কি চাই আছা প্ৰশ্ন সোধা আৰম্ভ কৰোঁ নে টাকলা কৰ হা কি বুলি ক'লি তই এই ছাৰ একো নাই দিয়ক দে প্ৰশ্ন সোধক আয়ো মায়ো পেটটো টকা দিলে কি কৰোঁ হাগা লাগছি দেখোন বাপা তোৰ কি হ'লে কি কৰিব বিচাৰিছ তই কি সুধে মোৰ দেখোন মাথাটো ঘূৰাব ধৰিছে মৰলো যা মোৰ হাগা গেল যা এই টাকলা বেছি নকৰবি তই তোৰ এই টাকলাখনে বিয়ে হাজি পৰা হৈ আছে টাকলা লেবেল তই মোক চিনি পোৱা নাই মই চিঅ হয় এই কি চিঅ গিলা মই গিলা চিঅ তেওঁ চিনি নাপাওঁ দেই যা ফুটে যা এই টাকলা লেবেল এই ছোৱালীটো পাগলা আছিল নে কিবা তই নেক্সট শুনাই আহে ছাৰ মই নেক্সট হয় নেকি ইয়াতে বহাচোন চকুন বা এত থাকছ একো নাই দে প্ৰশ্ন সোধা আৰম্ভ কৰোঁ নে হয় ছাৰ কৰক দে তই কচোন বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি কোন ৰাষ্ট্ৰপতি আব্দুল কালাম আৰু প্ৰধানমন্ত্ৰী মনমোহন সিং কি কৰি তই ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি আব্দুল কালাম আৰু প্ৰধানমন্ত্ৰী মনমোহন সিং তেওঁলোক আগতে আছিল এই টাকলা সাংকা নকবি আমাক আগতে ছাৰহঁতে পঢ়াওঁতে এনেকৈ পঢ়িছিল কি ছাৰহঁত ভুল লিখি ভাই কেনে দেখোন এই মানুহটো 1-3টামান প্ৰশ্ন সুধি কিনে সাৰি দৌৰা সৰু বাৰু এতিয়া তই মোক কৈ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান মই কি জানো পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান কেতিয়াবা যাই পাইছো নেকি জুখি পাইছো নেকি ভাই মোৰ মাথাটো খাম বুলি আহিছে মই এটা লাষ্ট প্ৰশ্ন সুধো তই ঘৰত সাৰি দাও দে লাষ্ট কুৱেশ্যন যদি 1 ঘণ্টাত আহি থকা গাড়ী এখনে 70 কিলোমিটাৰেৰে 60 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ 1 ঘণ্টা লাগে তেতিয়াহ'লে সেই গাড়ীখনে 40 কিলোমিটাৰত কিমান সময় লাগিব এই টাকলা কি প্ৰশ্ন সুধি থাকা মই কি জানো 40 কিলোমিটাৰত কিমান দূৰত্ব কৰিব মই কি গিলা জানো ইঞ্জিনটোহে জানিব আৰু গাড়ীখনে জানিব তই এনে চিঅ বা এইগিলা প্ৰশ্ন সুধি কিনে এই ঠেক যাওঁ পৰা তোৰ একো কাম নাই টাকা চলা মায়ো আজি দিনটো এতিয়া পাগলা হৈ আহিলে